এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যাব। এতিয়া সন্ধিয়া হৈ আহিলে, আজি হৈছে ফ্ৰাইডে আৰু মই এতিয়া সন্ধিয়া চাহৰ লগত খাবলৈ বনাব গৈছোঁ পকৰি। আৰু আজি খুব ঠাণ্ডা, বাহিৰত খুব বেছি ঠাণ্ডা। কৃষ্ণা এতিয়ালৈকে শুয়ে আছে, কৃষ্ণা উঠি শুই আছে কাৰণে মই এতিয়া চাহৰ লগত খাবলৈ পকৰিকে বনাম বুলি ভাবিলোঁ। আৰু ঠাণ্ডা বতৰত এতিয়া চাহ আৰু পকৰি ভাল লাগে খাই। আৰু চাই যাওকচোন বাৰু মই কেনেকৈ বনাওঁ পকৰি। আৰু পকৰি আচলতে চিম্পুলকৈ বনাওঁ মই, আৰু পিঁয়াজ সৰহকৈ দি বনাম বুলি ভাবিছোঁ। আৰু এতিয়াৰ পৰা আবেলি পৰাই চাই যাওক কি হয়গৈ। এতিয়া মই পকৰি বনাওঁ, চ' মই চেক কৰি লওঁ কি কি দিম। এতিয়া মই পকৰিৰ কাৰণে এয়া মই 3 চামুচ লৈ লৈছোঁ। আৰু পিঁয়াজ সৰহকৈ দিছোঁ, পিঁয়াজটো এনেকৈ সৰহকৈ নিমিষে কাটি দিছোঁ। পকৰি গৰম গৰম পকৰি এইকেইটা আৰচিটাক দিওঁগৈ। আজি পকৰি খাবানে? খাবানে পকৰি? নেখায়, আৰচিটা নেখায়। এতিয়া পাপা অহা নাই কাৰণে কৃষ্ণা আৰু ময়ে সন্ধিয়া চাহ এনজয় কৰিছোঁ। আৰু লগত পকৰি দেখাই দিয়া শুনো, মায়ে কোনদিনা বনাই দিলে তোমাক। নাই দেখা, ওচৰৰ পৰা দেখুওৱা, দেখাই দিয়া পকৰি কোনা, ওচৰৰ পৰা দেখুওৱা, তুমি ওলোৱাই নাই। এয়া পকৰি খাই আছে আৰচিতাই, আৰু আমি চাহ খাইছোঁ। এতিয়া পাপা আহি পোৱাহিয়ে নাই। কি ধোৱা উঠিছে ইমান। কৃষ্ণাই খাইছে পানী দেখালে, আৰু চাহটো মই ইমান খাওঁ 1 কাপ। আৰু সদায় ব্লগিং কৰিম বুলি ভাবিও ৰখি যাওঁ, কৰিবলৈও মন নাযায়। কেতিয়াবা ব্যস্তও থাকোঁ আৰচিতাক লৈ, আৰু সদায় দেখুৱাও সম্ভৱ নহয়, যিহেতু মই মোবাইলটোতে কৰোঁ ভিডিঅ'। আৰু সেইকাৰণে কোনোবা এটা সময়ত মোবাইলটো আৰচিতাক দি থ'ব লগা হয়। মোবাইল দিব নালাগে বুলি জানো, তথাপিতো কাম কৰিবলৈ হ'লেও দি থ'ব লগা হয়। আৰু
আহি আছে, নতুন বছৰ আহি আছে, খ্ৰীষ্টমাছ আহি আছে আৰু খ্ৰীষ্টমাছত চাগে আমি ওলাই গ'লে মই নিশ্চয় ভিডিঅ' বনাম। আৰু খ্ৰীষ্টমাছত আচলতে আমাৰ বৰদেউতাও খ্ৰীষ্টমাছ পালন কৰে হা। কি ঘৰলৈ যাবও পাৰোঁ মই তেতিয়া, কি বোলো আৰু কি আছিলে পানী খাইছে, গাখীৰ নাখাই পানী খাইছে। আৰু আমি টিভিটো এনে লগাই থোৱাহে হৈছে আজি। পিকনিক পাৰ্টি এটা যোৱা কথা আছিলে, কিন্তু চানডে যদি যাওঁ দেখাম নিশ্চয়, আৰু নগ'লেতো দেখাব নোৱাৰিম। এতিয়া চাহ আচলতে কৃষ্ণা আৰু ময়ে খোৱা হৈছে এইকেইদিন নেকি। কৃষ্ণা পানী খাই আছে, পানী দেখাই দিয়া। তোমাক দেখা নাই দেখিছে নাই এইজনী এই টেবুলখন এইডোখৰত থোৱা হয়, আৰু সেইডোখৰ পৰা আমি আনি পেলাই এইডোখৰত থৈছোঁ। এতিয়া দুইজনীয়ে চাহ খাবলৈকে এইডোখৰত থৈছোঁ। এইপিনে দেখাই দিয়া কালাৰ, এই দেখো কালাৰ কালাৰ কিছা হে পিংক কালাৰ। অ'কে, এতিয়া আমাৰ খানা বনিছে। আজি ৰুটি খাব লাগিব, ৰাতি ৰুটি আৰু মাংস। মাংস খুব খোৱা হয় দেই আমি দুটাই। মাছটো অকণমান কম খোৱা হয়, কিন্তু মাংস খোৱাটো বেছি যায়। খাব পৰালৈকে খাম আৰু খাব নোৱাৰিলে নাখাওঁ মানে। অলপ এতিয়া খুৱাই কৰি ৰখা হৈছে। খেলি আছে পাপাকৰ লগত। আৰু আজি ঠাণ্ডা বতৰত ৰুটি, মাংস, যিবিলাকে মেইন। মই ৰুটিৰ লগত খাবলৈ মাংসটো এনেধৰণে বনাই যাম। এইটো ৰুটিৰ লগতে হ'ব। পিঁয়াজ তেনেকৈ কাটি লৈছে, আদা নহৰু কাটি সিজি লৈছোঁ। মাংস মছলা সানি থোৱা আছে।
আলু দি দিম এটা দি দিছোঁ দুটা মাংস পিঠা বনাইছোঁ তো আলু এটা মই ইয়াত দি দিছোঁ চচ দিছোঁ পানী এড কৰি দিলোঁ অকণমান বহুত টেষ্টি হ'ব এইটো খাবলৈ এইটো সিজি ফলত চচ দি দিম ইয়াত চচটো দিলে অলপ টেষ্টটো বেলেগো হৈ যায় তো অকণমান চচ দি দিছোঁ জলকীয়া খাই জলকীয়া দি দিব 2-3 মান আৰু টেষ্ট লাগিব জলকীয়া দি দিলে আমাৰ পিছে কি ক'ব আৰু জলকীয়া নাখায় কাৰণে জলকীয়া নিদিওঁ ইয়াত কালাৰটো চব কালাৰটো কিমান ধুনীয়া হৈছে কালাৰটো দেখিছে বহুত ধুনীয়া হৈছে কালাৰটো কালি আলহী মোৰ চিকেন ৰেচিপিটো ৰুটিৰ লগত খাবলৈ অকণমান জোল লাগিব ন ইমানটো ৰাখি দিছোঁ তাৰপাছত আজি ৰুটি খোৱা হ'ব কাৰণে ৰুটি বনাম কি 80টা ৰুটি আৰু ৰুটিটো মোৰ ইমান গোল নহয় ৰুটিটো অকণমান ৰুটিটো একদম বনাব নাজানো ভালদৰে দেই খাবলৈ ভাল পাওঁ কাৰণে ৰুটি বনাইছোঁ আৰু কিন্তু ভালদৰে মই বনাব নাজানো দেই ৰুটিটো আৰু ৰুটি ভাজি খাম বুলি ক'লোঁ যেতিয়া মন গ'ল তেতিয়া ঠাণ্ডা বতৰত ৰুটি ভাজি খামেই আৰু ৰুটি খানা হ'ব ৰেডি ৰুটি কিমান বনাই দিলোঁ দেখিছে ৰুটি বহুত বনাই দিলোঁ আৰু ৰুটি খোৱা মানুহকেইটা ভিতৰতে আছে এয়া আমাৰ খানা ৰেডি হৈ গ'ল দেই পাপা
মেৰণিজ ভাল পোৱা মানুহ মই হয়তো ইয়াতে অকণমান দিলোঁ মেৰণিজ ভাল পোৱা মানুহ আৰু এজনী আশিকা খেলি আছে এতিয়ালৈকে হাই কৈ দিয়া হাই খেলি আছোঁ মই এয়া এতিয়া আমি সন্ধিয়াৰ পৰা আজি কি খালোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যাব আৰু আজিলৈ আহোঁ আকৌ আপোনালোকৰ কাৰণে মই নেক্সট ভিডিঅ' বনাবলৈ ভালদৰে বনাবলৈ চেষ্টা কৰিম আজিলৈ আহোঁ বাই গুড নাইট